মই ঋতুৰাজ আৰু হাই মই আশ্মিতা সো আমি থাকো ফিনল্যান্ডত আপোনালোকে যদি আমাৰ আগৰ ভিডিওটো চোৱা নাই তেতিয়া হলে মই কৈ দিও যে কি কৰি আছিল আমি কৰিলো কি লাষ্ট ভিডিওটোত আমি আমাৰ নতুন ঘৰটোৰ চাবি ল'ব গলো এটা সিকিউৰিটি এজেন্সিৰ পৰা আজি গৈ আছো আমি ফাৰ্নিচাৰ বিলাক ৰিসিভ কৰিব কাৰণে আইকিয়াৰ পৰা আইকিয়া এটা সুইডিশ কোম্পানী হয় য'ৰ পৰা আপোনালোকে ফাৰ্নিচাৰ কিনিব পাৰে কিন্তু তাৰ স্পেশালিটিটো হ'ল যে স্পেশালিটি বুলি নকওঁ কাইন্ড অফ স্পেশালিটিয়ে হয় এটো যে তাৰ ফাৰ্নিচাৰবিলাক গোটা গোটা হৈ পেলাই নাহে মানে টেবুলখন টেবুল হৈ পেলাই নাহে বিছনাখন বিছনা হৈ পেলাই নাহে সো বস্তুবিলাক তাত টুকুৰা টুকুৰকৈ আহে বিছনাখন একদম টুকুৰা টুকুৰ সৰু সৰু এটা বক্স এটা বনাই পেলাই দিব সো কি কৰিব লাগে সেইবিলাক নিজে জইন দিব লাগে আৰু ইয়াত কোনো এনেকুৱা মানুহ নাই যে আপোনাৰ কাম কৰি দিব এনেকুৱা কাঠ মিস্ত্ৰী বা এনেকুৱা একো মিস্ত্ৰী হায়াৰ কৰাটো এটা বহুত এক্সপেন্সিভ বস্তু হয় এইটো বহুত কিবা ডাঙৰ কাম নহ'লে সৰু সুৰা বিছনা বনোৱা কামত মিস্ত্ৰী হায়াৰ কৰিলে বহুত এক্সপেন্সিভ হৈ যায় সো এইবিলাক কাম আমি নিজেই কৰিব লাগিব সো আজিৰ ব্লগটোত মই আৰু লিনিয়ে সেই ফাৰ্নিচাৰবিলাক আমি জইন দিম এনাৰ্জি আছেনে নাই থাকিব লাগিব এইকাৰণে আমি যোৱাকালি ৰাতিয়ে আমাৰ আজি ৰাতিপুৱা ওলাব আছিল কাৰণে যোৱাকালি ৰাতিয়ে টিফিন বনাই লৈছোঁ সো আমি যাই পেলাই কাম কৰি থাকোঁতে ভোক লাগিব আমি টিফিন খাম তেতিয়া সো এইখন দেখিছেনে এইখনক কোৱা হয় ইলেক্ট্ৰিক স্কুটাৰ টিয়াৰ নামৰ কোম্পানী এটাই এইখন চলায় সো কি হয় সেই বস্তুটো কি হয় এই স্কুটাৰখন কি হয় ইলেক্ট্ৰিক স্কুটাৰখন যে এইখন য'ত ত'ত পৰি থাকে এই চিটিখনত য'ত ত'ত আপুনি দেখিব যে স্কুটাৰখন পৰি থাকে প্ৰথমতে যেতিয়া আহিছিলোঁ দেখিছিলোঁ এইবিলাক ক'ৰবিলাক ইলেক্ট্ৰিক স্কুটাৰ ইমান দামী দামী স্কুটাৰবিলাক য'ত ত'ত পৰি থাকে দেখোন ক'ৰবাৰ ৰাস্তাৰ কাষত কেতিয়াবা এনেকৈ য'তে ত'তে মানে আৰু য'তে পাওঁ ত'তে দেখা পাওঁ চ' এইবিলাক কি হয় চ' তাৰপিছত গম পালোঁ যে এইটো যে ইণ্ডিভিজুৱেল মানুহৰ নহয় এটা কোম্পানীয়ে অ'ন কৰে এইবিলাক চ' আপোনালোকে কি কৰিব লাগে সেইটো এইখন ল'বৰ কাৰণে চলাবৰ কাৰণে যে এটা এপ এটা আছে এপটোত পে' কৰিব লাগে পে' কৰিলে আপুনি সেইখন উঠাব পাৰে য'ৰ পৰা য'তে আছে আপুনি ধৰি লওক এখন ৰাস্তাৰ কাষত এখন পাই গ'ল পোৱাৰ পিছত আপুনি এপটোত গ'ল এপটো একদম উবাৰ এপৰ নিচিনা তাতে গৈ পেলাই উবাৰত যেনেকৈ বুক কৰে তেনেকৈ বুক কৰিব লাগে বুক কৰিলে আপোনাৰ একদম নিয়েৰেষ্ট যিখন স্কুটাৰ থাকে সেইখন দেখাব যে আপোনাৰ ওচৰত কোনোবা স্কুটাৰ এনেকৈ পৰি আছে নেকি আৰু আপুনি বুক কৰাৰ পিছত সেইখন লগে লগে সেইখন লৈ পেলাই আপুনি চলাই যাব পাৰে এয়া চাওক ৰাস্তাৰ ছাইডত পৰি আছে এইবিলাক সময়বোৰ পাৰ হ'ল আজিও দেখা নাই মই তাই ক'ত আছিলে সদায় মোৰ ছাইডত মোৰ বাবে লিখে কবিতা 5:30 চ' আমি পাই গ'লোহি আমাৰ ডেষ্টিনেশ্যন আৰু সেইকেইটা আমাৰ এপাৰ্টমেণ্ট আগৰ ভিডিঅ'টোত দেখাইছিলোঁ এইকেইটা ইয়াতে আছে আমাৰ ঘৰটো তাৰ লগে লগে আমি ঘূৰি ফুৰো বাইকত আজিও দেখা নাই মই তাই ক'ত আছিলে সদায় মোৰ ছাইডত মোৰ বাবে লিখে কবিতা 5:30 বজাৰ লগে লগে আমি ঘূৰি ফুৰো বাইকত যিহেতু এই ব্লগটোৰ মই ডাইৰেক্টৰ আৰু মই হিৰো সেইকাৰণে মই বেগটো টাইক কেৰি কৰিব দিছোঁ পাইছা এইটোত বেছি গজুৰ নাই এইটোত অকল আমাৰ বেডশ্বীট কেইখনমান আছে চ' তাই কেৰি কৰি আছে সেইকাৰণে চ' আমি পাই গ'লোহি আমাৰ ঘৰ যিটো বৰ্তমান খালী আছে আৰু আমি ৱেইট কৰিম এতিয়া আইকিয়াৰ কাৰণে আইকিয়াই কল কৰিব আইকিয়া মানে ইকিয়া বুলি কয় বাৰু ইয়াতে চ' ইকিয়াৰ পৰা আমালৈ কল আহিব কল আহিলে আমি কল অহাৰ পিছত আধা ঘণ্টাৰ পিছত ডেলিভাৰী দিব সিহঁতি চ' আমি এতিয়া কলটোৰ কাৰণে ৱেইট কৰিম আৰু আমাৰ ইয়াতে ইণ্টাৰনেট নাই ইণ্টাৰনেটৰ ইয়াতে ৱাইফাই ৰাউটাৰ এটা লগাব লাগিব সেইকাৰণে ইণ্টাৰনেট নাই কিন্তু থেংকফুলি মোৰ মোবাইলত আনলিমিটেড ডেটা আছে চ' অ'কে কিবা কিবি মুভি চুভি চাই টাইম পাছ কৰিম আৰু কথাটো কোৱা হৈছিলে যে যিটো ডেলিভাৰী টাইম কোৱা আছিলে সেইটো আছিলে 9টা বজাৰ পৰা 1টা বজাৰ ভিতৰত কিন্তু এতিয়া এক্সেক্টলি 1টা বাজিলে আৰু আমি একো ফোন কল আৰু SMS একো নাপালোঁ আৰু বস্তুটো আমাৰ আইকিয়া ডেলিভাৰীটো আহি নাপালে এতিয়াও চ' নাজানো কি হ'ব চ' আজি হ'ল ডে 2 যোৱাকালি কি হ'ল আপোনালোকে গম পালে যে আইকিয়াৰ ডেলিভাৰীটো নহ'লে কিবা এটা প্ৰব্লেম হৈ গ'ল সেই এখন সৰু টেবুল এখন আছিলে সেই টেবুলখন তাহাঁতৰ তাত নাছিলে চামহাও যেতিয়া আমি অৰ্ডাৰ প্লেচ কৰিছিলোঁ তেতিয়া সেইখন চেল হৈ গৈছিলে চ' সেইকাৰণে সিহঁতি ডেলিভাৰী দিব নোৱাৰিলে এখন সৰু টেবুলৰ কাৰণে বাকী যিমান সোপা বস্তু আছিলে এটাও ডেলিভাৰী দিব নোৱাৰিলে চ' যোৱাকালি আমি আকৌ আইকিয়া গ'লোঁ আইকিয়া গৈ পেলাই আমি কেইটামান বস্তু কিনি আনিলোঁ যেনেকৈ আমি আচল বস্তুটো কিনিব পাহৰি গৈছিলোঁ এইটো হৈছিলে বিচনাখন চ' কালি গৈ পেলাই বিচনাখন কিনি আনিলোঁ এখন ভাড়াত এখন গাড়ী এখন ল'লোঁ ভেন এখন ল'লোঁ লৈ পেলাই তাৰ সেইখনেদিয়ে লৈ আহিলোঁ বস্তুখিনি আইকিয়াৰ ডেলিভাৰীৰ কাৰণে নৰলোঁ আৰু এতিয়া কি হ'ল আমাৰ ঘৰত কেইটামান বস্তু গোট খাই গ'ল এতিয়া লাইক এইবিলাক বিচনাৰে বস্তু হয় এইডাল বিচনাৰ সেই মাজৰ
পাৰ্টটো আই থিংক আৰু এইবিলাক সেই বিচনাখনৰ ওপৰত দিয়া বস্তু হয় যিটোৰ ওপৰত মেট্ৰেছখন দিয়ে তাৰপিছত এইখন এখন সৰু টেবুল চেণ্টাৰ টেবুল হেৰিয়াৰ কাৰণে কি বুলি কয় এখন সোফা বেড আছে সোফা বেডৰ কাৰণে আজি তোমাক দেখা নাই কালি সময় কোনে পায় নাজানো মই নাজানে তাই পানী দৰে সময়ো যায় আজি তোমাক দেখা নাই কালি সময় কোনে পায় নাজানো মই নাজানে তাই পানী দৰে ৰাইডত লৈ যায় ৰাইডত লৈ যায় কিবা কিবি কৰিলোঁ বস্তু কেইটামান এইফালে শ্বিফ্ট কৰিলোঁ বিচনাৰ বস্তুবিলাক ইয়ালৈ শ্বিফ্ট কৰি ল'লোঁ এতিয়া একচুৱেলি অকণমান ৰেষ্ট লওঁ ৰেষ্ট দৰকাৰ নহয় একচুৱেলি আমি ৰিয়েলাইজ কৰিলোঁ যে হাতুৰি এটা লাগিব এই বিচনাৰ তলত মানে কেইটামান বস্তু ফিট কৰিবলৈ 4টা বস্তু ফিট কৰিবলৈ এটা হাতুৰিও লাগে আৰু হাতুৰিটো সিহঁতি দিয়া নাই ইয়াতে নিদিয়ে হাতুৰিটো বাপৰে আমাৰ চব আইকিয়াৰ বস্তুবিলাক এইমাত্ৰ আহি গ'ল আৰু ইমান সোপা বস্তু এইকেইটা যে কি হেভি বস্তু লিফ্টত কেনেকৈ উঠাইছে সিহঁতি আৰু আমি এইটো ডেলিভাৰী চাৰ্জ দিব লগা হৈছিলে 85 ইউৰো আৰু এইটোৰ নহয় মানে গোটেই বস্তুখিনি এইখিনি সব যিমান বস্তু আছে গোটেই যিমান বস্তু লাগে গোটেইখিনি বস্তু 85 ইউৰো ডেলিভাৰী আছিলে আৰু মই তেতিয়া দিওঁতে ভাবিছিলোঁ 85 ইউৰো অলপ বেছি হৈ গ'ল নেকি নাও এতিয়া মই ৰিয়েলাইজ কৰিছোঁ যে এইটো পূৰা ৱৰ্থ হয় মানে 85 ইউৰো মানে জাষ্টিফাইড মানে পইণ্টটো মানে এইটো দাঙিব নোৱাৰোঁ এইটো মই নিজেতো জিন্দগীত এইটো ডেলিভাৰ কৰাব নোৱাৰিলোঁ হয় মই যদি সেইখন ভেনখন লৈ গ'লোহেঁতেন মই আৰু লিনি এইটো উঠাবই নোৱাৰিলোঁহেঁতেন কেতিয়াও চ' ৱৰ্ড তাহাঁতি একদম দুটা টাগৰা মানুহ আহিছে সিহঁতৰ তাত কিবা কিবি মেচিন আছে চ' সেইবিলাক এদি আনি পেলাই ঘৰৰ ভিতৰত থৈ গৈছে আৰু আমাৰ সেই তাতে চকী টেবুল কিবা কিবি ডাইনিং টেবুল চকী চোফা এনেকুৱা কিবা কিবি বস্তু আছে আৰু এইটোত আছে আমাৰ বহুতবিলাক বস্তু কিবা কিবি টুকটাক সৰু সুৰা বস্তু যিবিলাক অৰ্ডাৰ কৰিছিলোঁ এই বক্সটোৰ ভিতৰত আছে চ' আমি এতিয়া চৰ্টিং কৰি আছোঁ চাই আছোঁ লিষ্টখনৰ মতে চব বস্তু চব আইটেম ইয়াতে আছে নে নাই চ' আমি পুটুককৈ খোৱা বোৱা কৰি ল'লোঁ এয়া লিনিয়ে খিচিৰি বনাই আনিছিলে ঘৰৰ পৰা ৰাতিপুৱা টিফিন লৈ আহিবলগীয়া হৈছে কাৰণ ইয়াতে আমাৰ কিটচেনটো এতিয়াও ছেট আপ কৰা নাই একো বনাব নোৱাৰোঁ আমি আমাৰ তাত একো বস্তু বাহানি নাই বনাবৰ কাৰণে চ' ঘৰৰ পৰা টিফিন লৈ আহোঁ আমি চ' এয়া লৈ আহিছিলোঁ খিচিৰি চালাড এইবিলাক বনাই অনা হৈছিলে চ' আমি খালোঁ এতিয়া আকৌ গৈ পেলাই বিচনা বনোৱা কামত লাগিম চ' এইটো এনেকৈ থ'ব লাগিব এটা পিস এটো সাইডে যাব এটা পিস এটো সাইডে আইবো কারণ হেই তাতে পুরা টারলে তারপর টারলে কানেক্ট করব আমি তেনেকে থৈ আছো ন এতিয়া ওকে আর ওতে আমি দিব লাগিব কি তো আর আমি এমপি দিছো তুমি এটা সাইডে খুলা আছে রেটু নিচনা স্লাইড করে দাও আমি ঘুরে ফিরে বাইকো দেখাই মোর তার দূরে লাইফত মন মোর তাই লয় যায় রাইডো তুই সন্মতে বহি মিলি জুলি থাকো তোরা গনি চাই আজি তোমাক দেখা নাই কালি সময় ঘূৰে চ' বিচনা বনাই থকাৰ মাজতে মই এটা বস্তু দেখাই দিওঁ আমি যিখন মানে য'ত এই শাস্ত্ৰখন লিখা আছে কেনেকৈ বিচনাখন বনাব লাগে সেই শাস্ত্ৰখন মই দেখাই দিওঁ এইখনেই হৈছে শাস্ত্ৰখন এই শাস্ত্ৰখন আইকিয়াই মানে লিখা আৰু এইটো হৈছে বিচনাখনৰ নামটো ব্ৰেণ্ডটো চ' এইখনেই বুকলেট ইয়াতে ষ্টেপ বাই ষ্টেপ লিখা আছে বিচনাখন কেনেকৈ বনাব লাগে কোনটো পাৰ্ট ক'ত জইন দিব লাগে কিন্তু চবতকৈ ইণ্টাৰেষ্টিং কথা যে ইয়াতে আপুনি এটাও চেণ্টেঞ্চ এটাও শব্দ কোনো লেংগুৱেজ মানে এইটো লেংগুৱেজ ডিপেণ্ডেণ্ট নহয় এইখন চ' যিকোনো লেংগুৱেজৰ পৃথিৱীৰ যিকোনো মানুহে এইখন বুজি পাব কাৰণ ইয়াত অকল চাইনহে অঁকা আছে ইয়াত ক'তো একো লিখা নাই ক'তো কেনেকৈ গজালটো লগাব লাগে ক'তো এক্সপ্লেনেশ্যন ক'তো নাই খালি ফিগাৰ্ছ দি পেলাই খালি ফটোজ দি পেলাই এনেকুৱা চিম্পল ফটো দি পেলাই এইটো বস্তুটো হেৰি কৰা হৈছে ইনফেক্ট যদি কিবা বুজি নাপায় দেখিছেনে তো কল চ' ছামথিং লাইক ডেট গোটেই দিনটো যুঁজি গোটেই দিনটো মানে আধা দিন যুঁজি এই ফ্ৰেমবিলাক বনালোঁ আৰু এইবিলাক বনালোঁ এতিয়া মোৰ কঁকাল ধৰি গৈছেগৈ আৰু নোৱাৰিছোঁ চ' এইবিলাক এইখন বনাই আছে এনেকুৱা আৰু এখন বনাব লাগিব তাৰপিছত আমি এখন ইয়াত থ'ম বিচনাখনৰ ওপৰত তাৰপিছত আমি ইয়াৰ ওপৰত মেট্ৰেছখন দিব পাৰিম কেনেকুৱা পাৰিছা অ' কামলা পাৰিছা
কেইবা ঘণ্টা জোৰা যুদ্ধৰ অন্তত আমি ইমানখিনি বনাই দিবলৈ সক্ষম হ'লোঁ সো বেসিক্যালি বিছনাখন বনি গ'ল এতিয়া কামটো আছে কি এইখন চাৰিটা কৰ্নাৰত এই যিখন আছে চাৰিটা কৰ্নাৰত ফিক্স কৰা এটা স্ক্ৰু আছে এইটা দি এটো ফিক্স কৰিব লাগিব একচুয়ালি নকৰিলে একো প্ৰবলেম নাই কিন্তু কৰি দিওঁ আৰু বিছনাখন যেটো দিছে অপচনটো সো ফিক্স কৰি দিওঁ নাই 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 পুৰা হেল্প কৰিছে মই এটা স্ক্ৰু দেখাই দিওঁ তাৰপিছত লিনিয়াৰ যদি 16টা স্ক্ৰু থাকে মই এটা স্ক্ৰু দেখাই দিওঁ বাকি 16টা লিনিয়াৰ বাকি 15টা লিনিয়াৰ লগাই মোৰ এক্সপ্লয়টেশন অফ লেবাৰ হৈছে মই এটা স্ক্ৰু লগাও এটা দেখালে কি বহি আছে কৰা আৰু মই বেয়া ঠিক আছে কৰি আছো নাই তেনেকুৱা কথা নাই ইকুৱেলি কৰিছো সো আজি হ'ল ঘৰ সেটআপৰ সেকেন্ড ডে আৰু আজি আমি বনাবলৈ গৈ আছো ডাইনিং টেবল ফৰ্মুলা উলিয়াই লৈ পেলাই বহি ললো এয়া এইবিলাক আই ডোন্ট থিংক এখন ইমান কমপ্লিকেটেড হ'ব কাৰণ ইয়াতে ইমান পাৰ্টছ এনেকুৱা নাই এই ডাইনিং টেবুলখন আছে আৰু সাইডৰে বৰ্ডাৰটো আছে আৰু খুঁটি কেইটামান আছে আৰু এই চকীবিলাক আছে চকীবিলাক জইন দিব লাগিব সো কেনেকুৱা এক্সাইটেড মই মোৰ কস্টিউম আহি গৈছে এইটো আমাৰ ঘৰৰ বস্তু বনোৱা কস্টিউম হয় আমি এতিয়া ৰেডি হৈ আছো এতিয়া আৰু বনাব লাগে আৰু কিয় কাৰণে জগালটো বনাব নোৱাৰিলো আপোনালোকে জানে নে পৰখি যোনটো 4-5 ঘণ্টা লৈ পেলাই বিছনাখন বনালো যোনটো গাৰ বিষ হ'ল তাৰপিছত আমি যোৱাকালি খালি ৰেষ্ট ললো আজি আমি ডিসাইড কৰিছো যে নাই আমি এখন বনামে এতিয়া বনাই পেলাই চাও কিমান গতিত বনাব পাৰো আমি Ride on, loi jai, ride on, loi jai. Ride on, taikot, bisaru ma taikot, bisaru ma taikot. সো কেবাদিনো হৈ গ'ল আজি আমি কৰিবলৈ লৈছো সোফাৰ কাম আৰু যিটো কাম আমি বহুত দিনৰ পৰা ডিলে কৰি আছিলো যে নকৰো সো আজি আমি ডিসাইড কৰিছো ৰাতিপুৱা শুই উঠি ব্ৰেকফাষ্ট কৰি পেলাই ডিসাইড কৰিছো যে আজি সোফাৰ কামটো কৰিম বহুত হেভি এটো পিস বহুত হেভি সো ওকে চাও কেনেকুৱা হয় বনাই দিও আৰু আজি 5:30 বজাৰ লগে লগে আমি ঘূৰি ফুৰো বাইকত দেখা নাই মই তাৰ দৰে লাইফত মনৰ তালৈ যায় ৰাইডত চন্দ্ৰতে বহি মিলি জুলি থাকো তৰা গনি চাই আজি তোমাক দেখা নাই কালি সময় ঘূৰা পায় আৰু কেবা ঘণ্টাও যুজাৰ অন্তত আমাৰ হৈ গ'ল সোফাখন আৰু আমি এটো ফ্লোৰ ল্যাম্পটো লগাই দিলো আৰু ইটস প্ৰিটি গুড নাও সোফা কাম বেড কোনোবা আহিলে শুব পাৰিব এতিয়া দুটা মানুহ শুব পাৰে ইয়াতে বিন্দাসকে আৰু আপোনালোকে যদি আমাৰ ভিডিওটো চাই পেলাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ লগতো কেতিয়াবা যদি এনেকুৱা এক্সপেৰিয়েন্স হৈছে যে আপোনালোকে আনি প্লে ঘৰত ফাৰ্নিচাৰ বনাইছে তেতিয়াহ'লে প্লিজ কমেন্ট সেকশনত লিখিব যে কেনেকুৱা এক্সপেৰিয়েন্স আছিল কিমান টান আছিল কিমান ইজি আছিল কিমান কমেডি আছিল আই এম শিওৰ বাকি সবেও পঢ়িবলৈ ভাল পাব আৰু আমাৰ চেনেলটোত আমাৰ ইটুকিটো নামৰ চেনেলটোত আৰু এনেকুৱা ধেৰ ভিডিঅ'জ আছে আপোনালোকে ফ্ৰান্সৰ ভিডিঅ' আৰু ফিনলেণ্ডৰ এনেকুৱা ভিডিঅ'জ পাব আপোনালোকে গৈ পেলাই চাব ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইবো কৰিব আৰু বেলেগ মানুহকো ক'ব আৰু তেতিয়াহ'লে আজি ইমানেই বাই বাই আকৌ নেক্সট ভিডিঅ'টোত লগ পাম বাই বাই